যদি আপোনাৰ লগত এনেকুৱা হৈছে যে স্পেচিয়েল কিবা খাব মন গৈছে কিন্তু মাছ মাংস খোৱাৰ একেবাৰে মন নাই, তেতিয়াহ'লে এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰি চাব পাৰে। আসসালামু আলাইকুম এভৰিৱান। আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ মটৰ পনীৰৰ এটা ধুনীয়া ৰেচিপি। এইটো ছিজনত মটৰ পোৱা নাযায়, কেঁচা মটৰটো, গতিকে মই ফ্ৰজেন মটৰটোৱে ব্যৱহাৰ কৰিছোঁ। বলক কেনেকৈ বনালোঁ চাই লওঁ। মই ইয়াতে ফ্ৰজেন মটৰ লৈছোঁ 1 কাপ, আৰু মই এইখিনি গোটেই ৰাতি তিয়াই ৰাখি দিছিলোঁ, আৰু এই চাওক পিছদিনা ধুনীয়াকৈ ফুলি উঠিছে। এবাৰ প্ৰেছাৰ কুকাৰ এটাত দি দিলোঁ, আৰু তাতে দি দিছোঁ 1.5 কাপমান গৰম পানী, আৰু লগতে দি দিম এচামুচ নিমখ দি এইখিনি 4 পৰা 5টা চিটি মাৰি ধুনীয়াকৈ সিজাই ল'ম। আৰু আনপিনে পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ। লগতে কাটি লৈছোঁ 150 গ্ৰামমান পনীৰটো মই অলপ দীঘলকৈয়ে কাটিছোঁ, আৰু এইটো পনীৰ মই ঘৰতে বনাইছোঁ। মই যেতিয়া পনীৰ খাওঁ ঘৰতে বনায়েই খাওঁ। 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰতে ৰেডি হৈ যায় আৰু ধুনীয়াকৈ খাব পাৰি। যদি কাৰোবাৰ ৰেচিপিটো লাগে কমেণ্ট এটা কৰি জনাই দিব, মই পনীৰৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিম। এয়া কটা হৈ গৈছে চাওক, আৰু লৈছোঁ লগতে 2টা বিলাহী, আৰু বিলাহীও অকণমান সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনিত এটা কথা, পিঁয়াজ যিমান ল'ব তাৰ 2 গুণ বিলাহী ল'ব। মই ইয়াতে এটা পিঁয়াজ লৈছোঁ, গতিকে বিলাহী 2টা লৈছোঁ। এবাৰ কেৰাহী এটা গৰম কৰি তাতে দি দিলোঁ এচামুচ ঘিউ, বাটাৰো দিব পাৰিব, আৰু লগতে দি দিছোঁ পিঁয়াজখিনি, বিলাহী, আৰু নহৰু দিছোঁ কেইফুটামান সৰু সৰুকৈ কাটি, আদা দিছোঁ 2 টুকুৰামান সৰু সৰুকৈ কাটি, এইখিনি অকণমান লৰাই দিছোঁ। এবাৰ দি দিম ইয়াতে 1/2 কাপ পানী, আৰু এচামুচ নিমখ দি আকৌ অকণমান লৰাই ঢাকন মাৰি হ'বলৈ দিম 4 পৰা 5 মিনিট একেবাৰে ল' ফ্লেমত। আৰু আনপিনে মোৰ মটৰখিনিও সিজি গৈছে, এটা চেক কৰি চাইছোঁ, সেয়া চাওক ধুনীয়াকৈ সিজি গৈছে। এবাৰ এইখিনি পানীখিনি সেকি ছাইডত ৰাখি দিম। আৰু এয়া চাওক কেৰাহীৰ পানীখিনি শুকাই গৈছে। এবাৰ এইখিনি উঠাই ল'ম, আৰু মিক্সি জাৰ এটাত দি ধুনীয়া এটা পেষ্ট বনাই ল'ম। এবাৰ চেম কেৰাহীত দি দিছোঁ আৰু 3 চামুচ তেল, আৰু এবাৰ দি দিছোঁ পনীৰখিনি যিখিনি কাটি থৈ দিছিলোঁ, সেইখিনি দি এবাৰ 4 পৰা 5 মিনিট একেবাৰে ল' ফ্লেমত ভাজি ল'ম। আপোনালোকে যদি খোজে যে পনীৰটো নেভাজি এনেও দিব পাৰিব, কথা নাই, কিন্তু ভাজি দিলে ফ্লেভাৰটো অকণমান বেলেগ আহে, সেইকাৰণে ভাজি দিছোঁ। অকণমান ৰংচোৱা কৰি ভাজি ল'ম। এয়া চাওক এইখিনি হৈ গৈছে ভজা, আৰু এনেকুৱা হৈ যোৱাৰ পিছত মই এইখিনি উঠাই ছাইডত ৰাখি দিম। এবাৰ চেম তেলত দি দিলোঁ 2টা তেজপাত, এচামুচ জিৰা, এটা শুকান জলকীয়া ভাঙি দি দিলোঁ। এবাৰ এইখিনি অকণমান ভাজি ল'ম 1/2 মিনিটমান, আৰু জিৰাৰ গোন্ধটো ওলালে এবাৰ দি দিছোঁ ইয়াতে যিটো পেষ্ট বনালোঁ পেষ্টটো, আৰু পেষ্টটো দি অকণমান লৰাই ভাজি ল'ম। 2 মিনিটমান ভজাৰ পিছত ইয়াতে দি দিছোঁ পানী। একেবাৰে জ্বলাই নিদিব পেষ্টখিনি, নহ'লে পুৰা এটা গোন্ধ আহিব। এবাৰ ইয়াতে দি দিছোঁ মই 2 কাপ পানী, আৰু পানী দিখিনি ধুনীয়াকৈ লৰাই দিম, আৰু এবাৰ মছলা এড কৰি দিছোঁ এচামুচ কাশ্মীৰী জলকীয়া গুড়ি, লগতে এচামুচ ধনিয়া গুড়ি, আৰু এচামুচ হালধি গুড়ি দি ধুনীয়াকৈ লৰাই 2 মিনিটমান উতল আহিব দিলোঁ, আৰু তাৰপিছত দি দিলোঁ
মটৰখিনি দি আৰু ধুনীয়াকৈ লৰাই দিম আৰু ঢাকন মাৰি হ'ব দিম আৰু 3 মিনিটমান। এয়া 3 মিনিট পিছত ধুনীয়াকৈ উতল আহি গৈছে। এবাৰ ইয়াতে দি দিছোঁ পনীৰখিনি আৰু ধুনীয়াকৈ লৰাই দিম আৰু ঢাকন মাৰি এবাৰ হ'ব দিম 7 পৰা 8 মিনিট ল' ফ্লেমত। এয়া 7 মিনিট পিছত দি দিছোঁ অকণমান নিমখ সোৱাদমতে আৰু লাষ্টত অকণমান দি দিছোঁ গৰম মছলা আৰু এয়া আৰু 2 মিনিট উতলোৱাৰ পিছত ৰেডি হৈ গ'ল মটৰ পনীৰ। এনেকৈ বনাই খোৱা নাই যদি বনাই খাবচোন, বহুতে টেষ্টি হয়। যিটো কেঁচা মটৰৰ টেষ্ট সেইটোৰ সমানে টেষ্ট হয়। গতিকে বনাই খোৱা নাই যদি ফ্ৰ'জেন মটৰ দি এবাৰ বনাই খাবচোন আৰু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক আৰু এনজয়। বাই।